নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল জ্ঞানটেক আসামলৈ। আজি আমি লৈ আহিছো অসমীয়া সাহিত্যিকৰ কেইটামান ছদ্মনাম। কাক কি নামেৰে জনা যায় আমি এই ভিডিঅ'টোত আজি আলোচনা কৰিম। এনেকুৱা ধৰণৰ প্ৰশ্ন যিকোনো কম্পিটিটিভ এক্সামত আহি থকা দেখা যায়। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Question 1 অগ্নিকবি বুলি কাক জনা যায়? Who is known as অগ্নিকবি? Answer কমলাকান্ত ভট্টাচাৰ্য। Question 2 অসম কেশৰী বুলি কাক জনা যায়? Who is known as আসাম কেশৰী? Answer অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী বুলি জনা যায়। Question 3 অতীন্দ্ৰবাদী বুলি কাক জনা যায়? Who is known as the অতীন্দ্ৰবাদী? Answer নলিনীবালা দেৱী। Question 4 অসম গৌৰৱ বুলি কাক জনা যায়? Who is known as Assam গৌৰৱ? Answer হেম বৰুৱা। Question 5 উপন্যাস সম্ৰাট বুলি কাক জনা যায়? Who is known as the Novel Emperor? Answer ৰজনীকান্ত বৰদলৈ। Question 6 কৰ্মবীৰ বুলি কাক জনা যায়? Who is known as কৰ্মবীৰ? Answer নবীন চন্দ্ৰ বৰদলৈ। Question 7 কলাগুৰু বুলি কাক জনা যায়? Who is known as কলাগুৰু? Answer বিষ্ণুপ্ৰসাদ ৰাভা। Question 8 কবিতা কোঁৱৰ বুলি কাক জনা যায়? Who is known as কবিতা কোঁৱৰ? Answer অম্বেশ্বৰ চেতিয়া ফুকনক কবিতা কোঁৱৰ বুলি জনা যায়। Question 9 গীতিকবি বুলি কাক জনা যায়? Who is known as the গীতিকবি? Answer পাৰ্বতী প্ৰসাদ বৰুৱা। Question 10 ত্যাগবীৰ বুলি কাক জনা যায়? Who is known as ত্যাগবীৰ? Answer হেমচন্দ্ৰ বৰুৱা। Question 11 দেশভক্ত বুলি কাক জনা যায়? Who is known as a দেশভক্ত? Answer তৰুণৰাম ফুকন। Question 12 দেশপ্ৰাণ বুলি কাক জনা যায়? Who is known as দেশপ্ৰাণ? Answer লক্ষীধৰ শৰ্মা। Question 13 বীৰবালা বুলি কাক জনা যায়? Who is known as বীৰবালা? Answer কনকলতা বৰুৱা। Question 14 বকুল বনৰ কবি বুলি কাক জনা যায়? Who is known as the poet of বকুল বন? Answer আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি বুলি জনা যায়। Question 15 বনফুলৰ কবি বুলি কাক জনা যায়? Who is known as the poet of বনফুল? Answer যতীন্দ্ৰ নাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায়। Question 16 নটসূৰ্য বুলি কাক জনা যায়? Who is known as নটসূৰ্য? Answer ফণী শৰ্মা। Question 17 জিকিৰ সম্ৰাট বুলি কাক জনা যায়? Who is known as the emperor of জিকিৰ? Answer ৰেকিবুদ্দিন আহমেদক জিকিৰ সম্ৰাট বুলি জনা যায়। Question 18 লৌহ মানৱ বুলি কাক জনা যায়? Who is known as Iron Man? Answer বিষ্ণুৰাম মেধিক লৌহ মানৱ বুলি জনা যায়। Question 19 বিহগী কবি বুলি কাক জনা যায়? Who is known as the বিহগী poet? Answer ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায়। Last question বিপ্লৱী কবি বুলি কাক জনা যায়? Who is known as বিপ্লৱী কবি? Answer প্ৰসন্নলাল চৌধুৰী। আজিলৈ ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক আৰু কমেণ্ট কৰি দিব আৰু যদি চেনেলটিলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব, কিয়নো ইয়াত দৈনিক এডুকেশ্যন ৰিলেটেড ভিডিঅ' দি থকা হয়। ধন্যবাদ।